ইমান দেৰি তোৰ? নাই অ' কলমটো বিচাৰি পোৱা নাছিলোঁ। তোৰ কি এটাই কলম নেকি? মই এইটো কলমেৰে লিখি ভাল পাওঁ, সেইকাৰণেহে। যদি এইটো কলমৰ চিয়াহী শেষ হয় তেতিয়া কি কৰিবি? এইটোৰ নিচিনা এটা নতুন লৈ ল'ম। নোৱাৰিছোতো আৰু তোৰ লগত। তহঁতৰ হ'ল মানে আকৌ আৰম্ভ। ইহে আগে আগে লাগি গ'ল। এতিয়া কি মইহে আগতে লাগি ল'লো? অলৰেডি আমাৰ দেৰি হৈছেই আৰু দেৰি হ'ব বল এতিয়া। ঐ তই আহি পোৱা নাই যে? তাকেতো কিয় বা আহি পোৱা নাই? ফোন কৰচোন তাইলৈ এবাৰ। হেল্ল'। অ' তৰা হৈছেনে তোৰ? গৈছোঁ ৰ। অঁ সোনকালে আহা, আমি ইয়াতে ৰখি আছোঁ। আহি আছে। ঐ বল বল। তোৰ কি ইমান সদায় কিহৰ দেৰি হয়? তোক কিয় লাগে? তোক কি কথা সুধিবই নোৱাৰে নেকি হা? নোৱাৰিতো। কৰিছি কথা এটা কচোন। এই যে ছোৱালীবিলাক কৰবলৈ যোৱাৰ আগত আইনাখনৰ আগত 10-20 বাৰমান মুখখন চাই থাকোঁতে দেৰি হয় নে নহয় তই কচোন বাৰু? তই কি ক'ব বিচাৰিছ? তাৰমানে কি মই আইনাখনৰ আগত ষ্টাইল দি ঘূৰাই পকাই চাই থাকোঁ? মইতো সঁচা কথাটোহে কৈছোঁ। হ'ল আকৌ তহঁতো তাৰ আৰম্ভ। তুই যে নয়ন সদায় লগত সৰু ল'ৰা ছোৱালীৰ কিয় লাগি থাক? আগতে এইহে লাগি লৈছে, মই লাগি লোৱা নাই নহয়। দে বল এতিয়া। মইনো তোক কেনেকৈ কওঁ তোক যে মই ভাল পাওঁ। ভয় লাগে ক'ৰবাত যদি আমাৰ বন্ধুত্ব হেৰাই যায়। নাই এইটো হ'ব দিব নোৱাৰে দেই। ঐ কি হ'ল তোৰ? কি ভাবি আছ? নাই একো ভবা নাই। ইয়াৰ আকৌ কি হ'ল? হঠাৎ ইমান চিৰিয়াছ হৈ পৰিল যে? ঐ ৰচোন, কি হৈছে কচোন তই? নাই আজি ইয়াতে ফুৰিব আহিম বুলি ভাবিছোঁ। ঋষি আৰু তইও একেলগে আহিবি। তই মানে তেতিয়াৰ পৰা এইটোহে ভাবি আছিলি কি যে হ'ব তোৰ লগত? বল। মই যে তোক কিমান ভাল পাওঁ তই সঁচাকৈ বুজি নাপাৱ ন? মোৰ চকুলে চাই তই ধৰিব নোৱাৰ। আজি কৈয়ে দিওঁ নেকি? নাই ক'লে যদি দুয়োৰে বন্ধুত্ব নোহোৱা হৈ যায়। নাই নকওঁ। ঐ তোৰ আকৌ কি হ'ল? এইবাৰ আকৌ তই চিন্তাত পৰিলি যে? নাই আজি মই ঘৰত অকলে কামবোৰ কৰিব লাগিব। মাৰো অসুখ হৈ আছে, তাকে কোনখিনি আগত কৰোঁ কোনখিনি পিছত কৰোঁ। সেইটোনো চিন্তা কৰিবলগীয়া কথা নাই, কৰিবি আৰু ঘৰতকৈ বল এতিয়া। ঐ মই ঘৰ পালোঁ, তহঁত যাই থাক। ঋষি ৰচোন। কি ক? মইনো তাইক কেনেকৈ কওঁ মই যে তাইক ভাল পাওঁ? তই ৰুই থাকিবি তলৈ সময় ৰৈ নাথাকা নহয়। এইফালে তাইক চাবলৈ হেনো ল'ৰাও আছে, ল'ৰাও হেনো চাকৰি কৰে, কিন্তু তাইহে কৈছে বিয়া নহয় বুলি। নহ'লে দেউতাকে কোনোবা দিনাই দি দিলে আৰু কেনেবাকৈ যদি দেউতাকক তই য়েছ কৈ দিয়ে দেউতাকেতো দিবই। তয়ে কচোন এতিয়া মই কি কৰোঁ? মোৰ উপায় নোহোৱা হৈছে। তই নহ'লে এটা কাম কৰ, তই কাইলৈ কৈ দে। মোৰ এনে লাগে যে তোকো তাই ভাল পায় কিন্তু ক'ব নোৱাৰে। তই কাইলৈ কৈ দিবি। তই ঠিকেই কৈছ, কালিয়ে কৈ দিব লাগিব তাইক মই। দে বল এতিয়া।
ছোৱালী চোৱা মানুহ আহিছিল সেইকাৰণে অলপ দেৰি নাই হ'ল। ইমান দেৰি হোৱা নাই দে 12টাৰ পৰা 1 ক্লাছ আছে পিছে তই কি ক'লি মানে বিয়া হোৱা নোহোৱা বিয়া নহয় বুলি কৈ দিলোঁ এতিয়া কোনোবা বিয়া হয় নেকি বেলেগ হ'ব পাৰে কিন্তু মই নহয় দেই কিয় কাৰণ আছে কি কাৰণ আছে আৰু কিবা ঐ তহঁত ৰবি দেই মই পটকৈ দোকানৰ পৰা আহোঁ ঐ তৰা তোৰ লগত কথা এটা আছিল অ'। কি কচোন মানে তোক মই ভাল পাওঁ পাগল তই এষাৰ কথাকে ইমান দিনে ক'ব পৰা নাছিলি নে এইখিনি কথা শুনিবলৈ মই কিমান অপেক্ষাত আছিলোঁ মানে তই মোক ভাল পাৱ অঁ পাওঁতো পাগলী যদি ভালেই পোৱা আগৰ পৰা কিয় কোৱা নাছিলি মোৰ কিবা লাজ নালাগে নেকি মোৰ হৃদয় ৰামধেনু সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী ধাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱা না ঐ কি মানে পাৰ্টি লাগিব ব'ল মোৰে কাষলৈ আহা নাই এবাৰ। খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক